ও আপনা তক লগ পোৱা ভালে হ তই যি কেকৰি বাক কিমান বছৰে ভাল পালি কে তই তাইক বিয়া পাতব নৰা এইদৰে কেকৰি এগ্ৰি হলি মই আগবাদ দুইবাৰ নহয় 100 বাৰ বিয়া কৰবা পাতো হৈছি দে তোৰ ডাইলগে ডাইলগ হব সেইকাৰণে তই এই বিয়া পাতছা অৰিজিনেলকে আৰু এই মোক ইনকে এই বৰলি সংখ্যা চেক্ৰেটাৰী কৰি থৈছা তই মোক জামান মাৰছা হা সেই ব্ৰিটিছেও কিজানি আমাৰ এই ভাৰতীয় মানুহ ইমান মাৰা নাছিল ডাইলগ নকবি তই এই টাইম বম ফিট হৈ আছে উৰি যাবি কিন্তু গম পাবি এলিউৰে তোৰ হাতত মোৰ মৰা নাছে যদি মৰিম কথা নাই কিন্তু প্ৰেমত জয় হৈ এৰিম হ'ব যা তই জয় কৰছা নিজৰ গৃহস্থলী উৰে ভালকে একদম দেখছা কৰি জয় কৰছা মই এটা ইনকে নিউট্ৰেল হৈ থাকো তই এতিয়া মোক এজ বুলি ক'লে মোৰ আগত 30 হলি ঘৰত দুৱাৰমুখৰ পৰা আউট কৰি তোক ইন কৰি দিম হৈছি কৈছিলি কি তোক মই তই ভাল নাপলিও তোক আজীৱন ভাল পাই থাকিম কেকৰি কি হ'ল পিছে কেকৰি ইনকে আকলে থাকলো এতে টাইম বম ফিট কৰি ফেলে